এই চেনেলটো তৰফৰ পৰা আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু লৈ আনিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপো স্কিপ নকৰাকৈ চাই থাকিব। লগতে মোৰ এই চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। মঙলবাৰে ৰাজ্যত আকৌ 41 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ইয়াৰে 13 জন কামৰূপ মেট্ৰৰ বুলি চিনাক্ত। ইফালে অসমত সুস্থ হৈছে 50 জন লোক। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈছে 2,12,246 জন লোক। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা 1057 জনলৈ পাইছে বৃদ্ধি। ড্ৰাগছৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষীৰ অভিযানত জব্দ বিশাল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। হাতীগাঁৱৰ ৰহমাননগৰত চলাইছিল অভিযানকালত জব্দ হেৰ'ইনৰ 72টা কণ্টেইনাৰ, লগতে 7,461টা চেম্পেক্স টেবলেট। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 3 জন ড্ৰাগছ ব্যৱসায়ীক। প্ৰখ্যাত অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাসৰ মাতৃ মীৰা বিশ্বাসৰ পৰলোক। শৰাপাত ছবিখনত প্ৰথম অভিনয় কৰিছিল তেওঁ। ছবিখন আনোৱাৰ হুছেইনে কৰিছিল পৰিচালনা। নলবাৰীৰ প্ৰথম মহিলা শিল্পী আছিল তেওঁ। তেওঁৰ অন্তিমখন ছবি আছিল ৰত্নাকৰ। দীপা মেহতা পৰিচালিত ছবি হিন্দী ৱাটাৰতো অভিনয় কৰিছিল মীৰা বিশ্বাস। গ্ৰন্থমেলাৰ বাকৰিত তৰুণ গগৈ শীৰ্ষক গ্ৰন্থ উন্মোচন। গ্ৰন্থখন উন্মোচন কৰে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱনৰ বহু কথা আছে গ্ৰন্থখনত। গ্ৰন্থখন লিখি উলিয়াইছে যুৱ লেখক নিৰ্মল ডেকাই। পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিছিঙে প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থখন। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ সন্ধানহীন। 16 বছৰীয়া অমিতৰাজ দৈমাৰী সন্ধানহীন হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। এছ.পি. ৰাকেশ ৰোশনৰ নেতৃত্বত অব্যাহত ৰাখিছে সোধপোছ। ইতিমধ্যে চিচিটিভিৰ ফুটেজেৰে চাইছে আৰক্ষীয়ে। যমুনামুখ সমষ্টিৰ কোকৰাঝাৰত নিজা ভূমিত বিধায়ক আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত আজমলে শাসকীয় বিজেপি দল আৰু চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে বিজেপি চৰকাৰ সংখ্যালঘু মুছলমান বিৰোধী দেশ আৰু জাতি বিৰোধী। সংখ্যালঘু মুছলমানক বিজেপি চৰকাৰে হিংসাৰ চকুৰে চাইছে। সংখ্যালঘু মুছলমানক সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত ৰখা, সংখ্যালঘু মুছলমান অঞ্চলত উন্নয়নমূলক কাম-কাজ বন্ধ কৰি ৰাখি সকলো ক্ষেত্ৰত বঞ্চনা কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংসদ বদৰুদ্দিন আজমলে। ব্ৰিটেইনত লকডাউনৰ ঘোষণা। প্ৰধানমন্ত্ৰী বৰিছ জনছনে ঘোষণা কৰে লকডাউন। প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰে কয় যে ইংলেণ্ডৰ প্ৰায় 15 মিলিয়ন লোক সম্পূৰ্ণ বন্ধ লৈ ঘূৰি আহিব। দ্ৰুতভাৱে বিয়পিব পৰা কৰোনাৰ প্ৰতিহত কৰিবলৈ সম্ভৱতঃ ফেব্ৰুৱাৰীৰ মাজভাগলৈকে এই লকডাউন বলৱৎ থাকিব। সকলো বিদ্যালয় বুধবাৰৰ পৰা বন্ধ থাকিব। ব্ৰিটেইনত কৰোনা ভাইৰাছৰ ফলত সৰ্বাধিক মৃত্যুৰ হাৰৰ বাবে জনসংখ্যাৰ প্ৰায় কিছু সংখ্যক লোকে ইতিমধ্যে কঠিন নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। 23 বছৰীয়া জাহ্নৱী কাপুৰে শেহতীয়াকৈ নিজৰ উপাৰ্জনেৰে কিনিছে এটা ঘৰ। মুম্বাইত নতুনকৈ ক্ৰয় কৰা এই ঘৰটোৰ মূল্য প্ৰায় 39 কোটি। মুম্বাইৰ জুহু নামৰ অঞ্চলটোত আছে এই ঘৰটো। 2020 ডিচেম্বৰ মাহতেই এই ঘৰটো কিনাৰ বাবে চুক্তি কৰিছিল জাহ্নৱীয়ে। 7 ডিচেম্বৰত এই চুক্তি ফাইনেল কৰিছিল তেওঁ। প্ৰাপ্ত খবৰ অনুসৰি এই ঘৰটো 3টাকৈ মহলাৰ লগতে আছে বিশাল এখন ফুলনিও। নৱবৰ্ষৰ প্ৰথমটো দিনত সমগ্ৰ বিশ্বত 3,71,500টা শিশুৰ জন্ম হয়। ভাৰতত আটাইতকৈ বেছি শিশুৰ জন্ম হয়। ভাৰতত প্ৰায় 60,000 শিশুৰ জন্ম হয়। এই তথ্য প্ৰকাশ কৰে ইউনিচেফে। 2021 বৰ্ষৰ প্ৰথমটো শিশু ফ্ৰিজত জন্ম হোৱাৰ লগতে শেষৰটো শিশু আমেৰিকাত জন্ম হৈছে। ইউনিচেফে প্ৰকাশ কৰা অনুসৰি নতুন বৰ্ষৰ প্ৰথমটো দিনত সমগ্ৰ বিশ্বত প্ৰায় 3,71,504টা শিশুৰ জন্ম লাভ কৰে। চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা কৰোনা ভেকচিন এষ্ট্ৰাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। SIIয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি ভেকচিন এটা ড'জ 219ৰ পৰা 292 টকা হ'ব যদিও এই ভেকচিন বজাৰত 430 টকাৰ পৰা 584 টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে 5 কোটি ড'জ ভেকচিন প্ৰস্তুত কৰিছে।
প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি এই ভেকচিনখিনি ভাৰতৰ লগতে চুবুৰীয়া দেশসমূহত বিক্ৰী কৰা হ'ব। আজিলৈ ইনফৰমেশ্যনসমূহ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ এই চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।